গাঁৱৰ এই খাংখলাবাৰীত আজি ওদালগুৰি বিধানসভা সমষ্টিৰ গোৰ্খা সমাজৰ জ্যেষ্ঠসকলৰ লগতে অভিভাৱক আমাৰ আই মাতৃসকল আৰু যিমান আমাৰ ইণ্টেলেকচুৱেল আছে সকলোৱে ইয়াত একগোট হৈছে। লক্ষ্য আৰু উদ্দেশ্য এটাই, আগন্তুক বিধানসভা নিৰ্বাচন 9 এপ্ৰিলত যি হ'ব লগা আছে, এই বিধানসভা নিৰ্বাচনত মোক যিহেতু UPPL দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই তেওঁলোকৰ ওচৰত মই আহিছোঁ, তেওঁলোকক সেৱা মই জনাইছোঁ আৰু ৰাইজৰ সেৱাত পৰম ধৰ্ম এই লক্ষ্য আৰু উদ্দেশ্যলৈ মই আগবাঢ়িছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহায় সহযোগ আৰু ৰাইজে যাতে মোক ভোটদান দি পেলাই ৰাইজৰ অধিকাৰ সুৰক্ষা, তেওঁলোকৰ মাটি বাৰীৰ সমস্যা নিয়ম অনুযায়ী যি পদ্ধতিৰে সমাধান কৰিব লাগে, ইয়াত উন্নয়নৰ কথা, সকলো কথা ৰাইজৰ লগত মই মত বিনিময় কৰিছোঁ, আলোচনা কৰিছোঁ। বহুতো কথা আছে যিবিলাক কথা আগৰ সময়ত জনপ্ৰতিনিধিবিলাকে শুনিবলৈ সময় পোৱা নাছিল। মই তেওঁলোকৰ কথাবিলাক শুনিছোঁ আৰু এই কথাবিলাকক লৈ পেলাই আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱাৰ পিছত অসম বিধানসভাত যাই পেলাই গোৰ্খা ৰাইজৰ, গোৰ্খা সমাজৰ প্ৰতিটো সমস্যা, তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ আকাংক্ষা, তেওঁলোকৰ জ্বলন্ত বিষয়বিলাক উত্থাপন কৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বা আন যিবিলাক বিভাগীয় তেওঁলোকৰ লগত আলোচনা কৰি পেলাই ওদালগুৰি বিধানসভা সমষ্টিত বসবাস কৰা 17,000 গোৰ্খা ৰাইজৰ সমস্যা সমাধান 1 নম্বৰ লক্ষ্য হ'ব। 25 লক্ষ বিটিয়াৰবাসীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ, বড়ো জাতিৰে হওক, ইয়াত অসমীয়া সমাজেৰে হওক, ইয়াত বেংগলী সমাজ, বিহাৰী, ভোজপুৰী, চাওতাল, আদিবাসী, ৰাভা সকলোৰে সমস্যা সমাধানৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু ইয়াৰ কাৰণে এই লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই মই আগবাঢ়িছোঁ। ৰাইজে মোক সহযোগ দিছে আৰু মই দৃঢ় বিশ্বাসী, ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। মই 100% জয়ী হ'ম আৰু এই জয়যাত্ৰাক লৈ পেলাই আগন্তুক দিনত 25টা বছৰৰ মই জাতীয় ছাত্ৰ সংগঠনত কাম কৰি পেলাই আৰু 10 বছৰ মই চাকৰি কৰি পেলাই যি অভিজ্ঞতা মই পালোঁ, যিখিনি মই ত্যাগ স্বীকাৰ কৰিলোঁ, আগন্তুক দিনত ৰাইজৰ সেৱাৰ স্বাৰ্থত মই ত্যাগ স্বীকাৰ কৰিবৰ কাৰণে মই ওলাইছোঁ। আৰু ইয়াৰ কাৰণে ৰাইজক কৈছোঁ, মোক এবাৰ সুযোগ দিয়ক আৰু এই সুযোগ লৈ পেলাই মই ভৱিষ্যতে ৰাইজৰ যিকোনো সমস্যা সমাধানৰ সূত্ৰ মই ওলাবৰ কাৰণে 100% মই আগবাঢ়িম আৰু কাম কৰিম। এইটোৱে মোৰ সংকল্প। এই সংকল্পটো মই ৰাইজক কৈছোঁ আৰু ৰাইজ যথেষ্ট তেওঁলোকে এই কথাবিলাকক লৈ পেলাই আশ্বস্ত হৈছে আৰু আগন্তুক দিনত আমি আগবাঢ়িম। সকলোকে কৈছোঁ যে আপোনালোকে আগবাঢ়ক, মই আপোনালোকৰ পদূলিত, মই আপোনালোকৰ ঘৰত, মই আপোনালোকৰ ওচৰত যাম।